তিনিকুণীয়া মাজত খাল, ঘাৰত ধৰি মাৰিবলৈ ভাল। নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে জিকে কুৱেশ্যন। ব'লক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ 1 নম্বৰ হাথৰটো হ'ল বুঢ়ীৰ ঘৰৰ ভিজা কঠা, সেইখন নহ'লে ডাঙৰ লেঠা। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল জিভা। দুই নম্বৰ হাথৰটো হ'ল নাম শুনিলে বা মনত পৰিলে জিভাৰ পানী পৰে। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল টেঙা। তিনি নম্বৰ হাথৰটো হ'ল হাঁহটো পেলাই বাকলিটো খায়, সেইটোনো কি ফল কোৱাচোন ভাই। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল ঔটেঙা। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰ হাথৰটো হ'ল তিনিকুণীয়া মাজত খাল, ঘাৰত ধৰি মাৰিবলৈ ভাল। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল জাকৈ।